পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচন 2025ৰ নিৰ্বাচনী আচৰণ বিধি ঘোষণা। প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ বাবে বান্ধি দিয়া হ'ল 10টাকৈ নিয়ম। কি কৰিব নোৱাৰিব জানি লওক ভিডিঅ'টোত। আহি গ'ল পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা। 10টা চৰ্ত বান্ধি দিয়া হ'ল প্ৰাৰ্থী আৰু ৰাজনৈতিক দলক। আৰু এই 10টা চৰ্ত যদি আপুনি নামানে তেনেহ'লে আপুনি ৰাজনীতিৰ পৰা বঞ্চিত হ'ব। এই মুহূৰ্তত আহিছে ৰাজনৈতিক ক্ষেত্ৰৰ এক বৃহৎ ঘোষণা। পঞ্চায়ত নিৰ্বাচনৰ সন্মুখতেই ইলেকশ্যন কমিশ্যনাৰে ঘোষণা কৰিলে এক বৃহৎ ঘোষণা। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ বাবে বান্ধি দিয়া হ'ল 10টাকৈ নিয়ম। কোনো প্ৰাৰ্থী আৰু ৰাজনৈতিক দলে 10টা নিয়মৰ এটাও নিয়ম ভংগ কৰিব নোৱাৰিব। ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে কি কৰিব পাৰিব, কি কৰিব নোৱাৰিব সবিশেষ জনাম এই ভিডিঅ'টোত। কোনো প্ৰাৰ্থী আৰু কোনো দলে ধৰ্মীয় অনুভূতি আঘাত কৰা মন্তব্য কৰিব নোৱাৰিব। কোনো প্ৰাৰ্থী আৰু কোনো দলে জাতি আৰু ভাষাক লৈও বিতৰ্কৰ মন্তব্য কৰিব নোৱাৰিব। ভোটাৰক উৎকোচ দিব নোৱাৰিব কোনো প্ৰাৰ্থী আৰু কোনো দলে। ভোটাৰক ভয় ভাবুকি দিলে সেই প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও জনাইছে ইলেকশ্যন কমিশ্যনাৰ অফিচৰ পৰা। কোনো দল আৰু কোনো প্ৰাৰ্থীয়ে মতানৈক্যৰ সৃষ্টিও কৰিব নোৱাৰিব। ৰাজনৈতিক ক্ষেত্ৰত কোনো ধৰ্ম আৰু ভাষাক লৈ সাম্প্ৰদায়িক ঘৃণা সৃষ্টিও কৰিব নোৱাৰিব কোনো দল আৰু কোনো ৰাজনৈতিক দলে। কোনেও কাকো ব্যক্তিগতভাৱে সমালোচনা কৰিবও নোৱাৰিব। এই ইলেকশ্যনৰ ক্ষেত্ৰত কোনো প্ৰাৰ্থী আৰু প্ৰাৰ্থীয়ে ব্যক্তিগত অনুমতি অবিহনে বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব। পঞ্চায়ত নিৰ্বাচনী 2025ৰ নিৰ্বাচনী আচৰণ বিধিত এই ঘোষণা কৰিলে